নমস্কাৰ, মই ডক্টৰ শ্ৰমিক দেৱ। মই SD ক্লিনিক কাজলগাঁও চিৰাং ডিষ্ট্ৰিক্টত বহোঁ আৰু আমি আমাৰ এই SD ক্লিনিকৰ পৰা যোৱা বছৰতো আৰু এই বছৰতো কিছুমান ফ্ৰী কেম্প কৰিছিলোঁ। এই কেম্পটো একচুৱেলি ফ্ৰী ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন ডিটেকশ্যন কেম্প বুলি কওঁ আমি, আৰু ডায়েবেটিছ এণ্ড হাইপাৰটেনশ্যন এৱাৰনেছ কেম্প বুলিও কওঁ। তাৰ মানেটো হ'ল যে আমি ফ্ৰীলি তাতে ডায়েবেটিছ ডিটেকশ্যনৰ কাৰণে ফ্ৰী ব্লাড চুগাৰ চেক কৰিম। তাতে আমি ফ্ৰী HB1C এটা চুগাৰৰে টেষ্ট আৰু এটা থাইৰয়ড টেষ্ট আৰু কিছুমান ক্ষেত্ৰত আমি কোলেষ্ট্ৰল টেষ্টো ফ্ৰীলি কৰিম। আৰু লগতে আমি ব্লাড প্ৰেছাৰ আৰু বাকী ইত্যাদি সব ধৰণৰ চেকআপ পেচেণ্টৰ ফ্ৰীলি আমি কৰিম। তো অহা ৰবিবাৰ 6 নৱেম্বৰ আমি এটা ফ্ৰী কেম্প কৰিব বিচাৰিছোঁ দাঁতগিৰিত। তো আমি এইটো আশা ৰাখোঁ যে এই কেম্পত আপোনালোকে চবে আহিব আৰু আপোনালোকৰ চেকআপ আমি কৰিব পাৰিম আৰু এইটোৰ দ্বাৰা আপোনালোকে আমাৰ তৰফৰ পৰা অলপ হ'লেও আপোনালোকে উপকৃত হ'ব, সেইটোৱে আমাৰ আশা। আৰু এইকাৰণে আমি সব অৰ্গেনাইজেশ্যন, সব দল, সব পাৰ্টি, সব ধৰণৰ NGO যিমান ক্লাব আছে দাঁতগিৰিত সবকে ইয়াৰ দ্বাৰা এটা আমন্ত্ৰণ জনাইছোঁ যে তেখেতসকলে যাতে আমাক সহায় কৰে, তেখেতসকলৰ মানুহৰ বেটাৰমেণ্টৰ কাৰণে, তেখেতসকলৰ মানুহৰ যাতে উপকাৰ হয় সেইটোৰ কাৰণে। ধন্যবাদ। কিবা যদি আপোনালোকে মোক ডায়েবেটিছ বা হাইপাৰটেনশ্যন মানে প্ৰেছাৰ আৰু হাৰ্টৰ কিবা ৰোগ বা ডায়েবেটিছ ৰিলেটেড কিবা কমপ্লিকেটেড ৰোগৰ কাৰণে প্ৰশ্ন কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে ডাইৰেক্টলি SD ক্লিনিকত আহিব পাৰে বা মোৰ নাম্বাৰত যোগাযোগ কৰিব পাৰে। মোৰ নাম্বাৰটো তলত দিয়া আছে, সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিলে মই আপোনালোকক যথাসাধ্য সহায় কৰাৰ চেষ্টা কৰিম। ধন্যবাদ।